বিভিন্ন কাৰ্যসূচীত আজি জনসাধাৰণৰ আশীৰ্বাদ বিচাৰি আমি অংশগ্ৰহণ কৰিছোঁ। আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা 3,40,00,000 লোকৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যোৱা 7 বছৰীয়া কাৰ্যকালত 2014 চনৰ পৰা নিৰন্তৰভাৱে ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেখেতৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতা ইতিমধ্যে কামে কাজে প্ৰতিফলন ঘটিছে, যাৰ ফলত আজি আমিও দুপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছোঁ। গতিকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতা ইতিমধ্যে শেহতীয়া যিখন মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰতো এই কথাটো স্পষ্টভাৱে প্ৰতিফলন ঘটিছে। স্বাধীনতা যোৱা 75 বছৰৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ 5গৰাকীকৈ মন্ত্ৰীক তেখেতে মন্ত্ৰীসভাত চামিল কৰিছে আৰু এই অঞ্চলৰ উন্নয়নৰ লগতে ভাৰতবৰ্ষৰ জনগণক সেৱা কৰাৰ এটি সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। আৰু অসমৰ আমি দুগৰাকী সন্তানেও ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ এই অভাজনেও এই সুযোগ লাভ কৰিছোঁ। গতিকে আমাক যিখিনি তেখেতে ৰাষ্ট্ৰ সেৱাৰ বাবে অসমীয়া আইক সেৱা কৰাৰ বাবে যিখিনি সুযোগ দিছে, তাৰ বাবে অসমৰ ৰাইজৰ হৈ মই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰাষ্ট্ৰীয় ভাৰতীয় জনতা পাৰ্টীৰ সমিতিৰ অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াকো মই আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই যাত্ৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি দেশখনক পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্যৰে সততা নিষ্ঠাৰে দিনে নিশাই কাম কৰিছে, তাৰ বাবে যাতে অসমৰ ৰাইজে তেখেতক আশীৰ্বাদ দিয়ে, তেখেতে যেন এই কামত সফল হয় আৰু আমি সকলোৱে যেন এই কামত অংশীদাৰ হ'ব পাৰোঁ, আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ বাবে এই যাত্ৰা আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই সাংবাদিক বন্ধুসকলকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আমি শুভেচ্ছা কামনা কৰিছোঁ, আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আৰু অসমতো এই কথা আজি সকলোৱে এই কথা আমি স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজেও স্বীকাৰ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে আজি অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 120 দিনে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ডক্টৰ শৰ্মাই অসমৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ দিনে নিশাই কঠোৰ পৰিশ্ৰমৰ যোগেদি এই পৰিৱৰ্তনৰ এটি পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলকো বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত অসমৰ ৰাইজক অসম চৰকাৰৰ প্ৰতি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই যাবলৈ মই আহ্বান জনাইছোঁ। আৰু আজি সুযোগতে মই অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও মাজুলীৰ ৰাইজৰ প্ৰতিও মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে উপনিৰ্বাচন হ'ব। উপনিৰ্বাচনত আমাৰ সকলোৱে আপোনালোকে জানে বিজেপিয়ে জয়যুক্ত হ'ব, এই কথা নিশ্চিত। এটা কথা স্পষ্ট যে আজি জনসাধাৰণৰ স্বাৰ্থত যিমানখিনি কাম হৈছে, ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনৰ কেন্দ্ৰৰ আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ পৰা যিখিনি আজি সা সুবিধা লাভ কৰিছে,
এই কথাই প্ৰতি ৰাইজৰ মনত বিজেপি চৰকাৰৰ প্ৰতি সদিচ্ছাৰ আন্তৰিকতা বৃদ্ধি পাইছে, আস্থা বৃদ্ধি পাইছে। সেইকাৰণে আগন্তুক দিনৰ প্ৰতিটো নিৰ্বাচনতে আপোনালোকে দেখিব যে বিজেপিয়ে শেষ শাৰী মাৰিব, বিজেপিয়ে জয়যুক্ত হ'ব।